নিজৰ কৰ্মব্যস্ততাৰ মাজতো আজি আপোনালোকৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰি শিক্ষক নিযুক্তি যি মেৰিট লিষ্ট সম্পৰ্কে এখন মেম'ৰেণ্ডাম তথা এপ্লিকেশ্যন দিয়া হ'ল। ভাল বেয়া কি আছে সেয়া আপোনালোকে একেবাৰে শেষত গম পাব। কিন্তু ব্যক্তিগত এটা বেয়া খবৰ দিব ওলাইছোঁ। আমি যেতিয়া গৈছিলোঁ তো ঘূৰি আহোঁতে যিজনে বাইক চলাই গৈছিলে সেই বাইক চলাই যোৱাজনে সন্মুখত এটা গৰুৱে খেলি মেলি কৰাৰ কাৰণে ঘপককৈ ব্ৰেক মাৰিবলগীয়া হৈছিলে আৰু মই হেলমেটত খুন্দা খাই আজি দাঁতত যথেষ্টখিনি আচলতে দুখ পোৱা গ'ল। সোমাই আহোঁতে চিভিলত বেজি লৈ আহিবলগীয়া পৰিস্থিতি এটা হ'ল। কথাখিনি হয়তো আপোনালোকে গম পাইছে যে কিমান ফ্লুৱেঞ্চিকৈ আজি কথাখিনি ক'ব পৰা নাই। কথাখিনি অলপ হয়তো আপোনালোকে বেলেগ যেনো পাইছে কথাখিনি ফ্লুৱেঞ্চিকৈ ক'ব পৰা নাই। আজি মুখ্যমন্ত্ৰী মহোদয় আহিছিলে দেৰগাঁৱলৈ, সেয়া হয়তো সকলোৱে গম পায়। বহু কষ্ট কৰি সময় উলিয়াই আপোনালোকৰ কাৰণে কিবা এটা দিবৰ কাৰণে চেষ্টা কৰিলোঁ। মুখ্যমন্ত্ৰী মহোদয়ক আজি খুব সুন্দৰকৈ কথাখিনি কোৱা হ'ল। প্ৰায় 2 মিনিট সময় আমাৰ টীমটোৰ সৈতে কথাখিনি পাতি তেওঁ খুব ধুনীয়াকৈ কথাখিনি ক'লে। তেওঁ মেৰিট লিষ্টৰ সম্পৰ্কে স্পষ্ট ডেট নিদিলেও কিন্তু কামখিনি যে হৈ থাকিব তেওঁ সেইটো সম্পূৰ্ণ স্পষ্ট মত দিলে। ভিডিঅ'টো মই এড কৰি দিছোঁ, আপোনালোকে চাব, শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে প্ৰথমতে পাবৰ কাৰণে ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। কথাখিনি হয়তো আপোনালোকে আজি অলপ আচৰিত হোৱা যেন লাগিছে। কথাখিনি মই ফ্লুৱেঞ্চিকৈ ক'ব পৰা নাই কাৰণ ঘূৰি আহোঁতে বেজি লৈ আহিবলগীয়া হ'ল, তাকো দাঁতৰ ভিতৰত বেজি লৈছোঁ। গতিকে আপোনালোকে ভাবক যে হঠাতে হেলমেটত খুন্দা খাই যোৱাৰ কাৰণে পাছত বহি আছিলোঁ, হেলমেট নাছিলে, আগৰজনে হেলমেট নাছিলে আগৰজনৰ, তো খুন্দা খাই যোৱাৰ কাৰণে বহুত দুখ পালোঁ। কথাখিনি সেইকাৰণে আজি আপোনালোকৰ হয়তো আচৰিত হোৱা যেন লাগিছে, কিন্তু উপায় নাই। যিহেতু নিজেও গৈছিলোঁ আপোনালোকৰ কাৰণে কিবা এটা ইনফৰ্মেশ্যন দিবৰ কাৰণে, মুখ্যমন্ত্ৰী মহোদয়ক খুব নিচেই ওচৰৰ পৰাই পালোঁ আৰু কি কৈছিলে ভিডিঅ'টো মই এড কৰি দিছোঁ, আপোনালোকে সকলোৱে শুনক আৰু শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। এপইণ্টমেণ্ট ওলাব, যি ওলাই থাকিব সেই ডেটটো মই নাজানো, কিন্তু এপইণ্টমেণ্ট